বাকীবিলাকো আপোনালোকৰ একাউণ্টৰ জৰিয়তে গোটেইখিনি আপোনালোকৰ একাউণ্টত আজিৰ পৰা আপোনালোকে পাই যাব। গতিকে মই পোনপ্ৰথমে মই ৰিকুৱেষ্ট কৰিম, অনুৰোধ কৰিম, I would like to request Honorable XCM Harsingtero. Ala account se na le account. CM sudah mengamankan MBC angkat ini belum berusaha untuk ini টেন আগষ্টে আমি পাছ কৰা হৈছে। গভৰ্ণৰ পৰা এছএন আহোঁতে 20 আগষ্টতে এইটো গভৰ্ণৰ পৰা আমি এছএন আহিছে। গতিকে এছএন অহাৰ লগে লগে আমি তেখেতসকলৰ কাৰণে আমাৰ এই ছেপ্টেম্বৰৰ মাহতে তেওঁলোকৰ যিটো পেঞ্চনৰ পাবলগীয়া টকা সেইটো তেওঁলোকৰ একাউণ্টত যাব আৰু তেওঁলোকৰ একাউণ্টতে ডিপজিট কৰা হ'ব। টোটেল কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ এক্স MEC EM CM আৰু চেয়াৰমেন ডেপুটি চেয়াৰমেন আছে, টোটেল 54 আছে। তেওঁলোকে প্ৰত্যেক মাহত তেওঁলোকৰ একাউণ্টত তেওঁলোকৰ ডিপজিট কৰা হয়। আৰু লগতে আমি এবাৰ সিদ্ধান্ত লোৱা হৈছে যে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিবিলাকৰ MEC EM চেয়াৰমেন আৰু ডেপুটি চেয়াৰমেন আৰু CM তেওঁলোকৰ দৰমহাটো আমি ইনক্ৰিজ কৰা হৈছে। MEC দৰমহা 60,000 হ'ব পাৰ মান্থ আৰু EMৰ দৰমহা 65,000 হ'ব আৰু লগতে ডেপুটি চেয়াৰমেনৰ 65,000 হ'ব, চেয়াৰমেন 70,000 হ'ব, CM 80,000 হ'ব। যেতিয়া 60,000ৰ MEC দৰমহা পাব তেওঁলোকৰ 50% তেওঁলোকৰ পেঞ্চনত যিবিলাক এক্স আছে তেওঁলোকৰ একাউণ্টত ভৰা হ'ব। এই কাৰ্যসূচীতে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিও মাননীয় সাংসদ MP ডাঙৰীয়া আছে, আমাৰ বিধায়ক বিদ্যা সিংলেং ডাঙৰীয়া আছে আৰু লগতে এক্স যিমানখিনি চেয়াৰমেন পৰা আৰম্ভ কৰি EM MEC বিলাক আজি আহিছে, আহি তেওঁলোকৰ আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিম।